আৰু 1.5 লাখ বিঘা মাটি খালী হ'ল কিন্তু চৰ আৰু বনভূমি ট্ৰাইবেল বেল্ট এণ্ড ব্লক আৰু 3-4 লাখ বিঘা মাটি খালী কৰিবলগীয়া আছে এতিয়া সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰবিলাকো ভাল আহিছে আমি কৰিব পাৰিম গতিকে মোৰ দৃষ্টিত আটাইতকৈ যদি ভাল হ'ব আগতে আমি কি হয় আমি যদি বিদেশী নাগৰিক এজন পুছবেক কৰোঁ বা আমাৰ ন্যায়ালয়ে যদি এজন মানুহক বিদেশী বুলি কয় তেওঁলোক পশ্চিমবংগত সোমাই যায় একেই ইয়াত যিটো আমি মৈমনসিঙীয়া ৰংপুৰীয়া বুলি কওঁ তাতো একেই মানুহ আছে ইয়াৰ পৰা তেওঁলোক স্লিপ হৈ পশ্চিমবংগত সোমাই যায় আৰু আমি তেওঁলোকক বিচাৰি নাপাওঁ পশ্চিমবংগত বিজেপি চৰকাৰখন হোৱাৰ কাৰণে ভাৰত বাংলাদেশ ফেন্সিংটো এবাৰ কমপ্লিট হ'ব আৰু আমাৰ দুইখন চৰকাৰৰ সহযোগিতাত বিদেশী নাগৰিকৰ অন্তত নতুন প্ৰব্ৰজনৰ বিৰুদ্ধে আমি সাংঘাতিকভাৱে যুঁজিব পাৰিম আৰু বেংগল চৰকাৰখন যোনেই নহওক কিয় গোটেইখিনি বিধায়ক বা মন্ত্ৰী মোৰ লগত অত্যন্ত আপোন যিখিনি বিজেপি ক'ব গ'লে তেওঁলোক 3-4টা ইলেকশ্যনত হাৰিছে এইবাৰ জিকিছে হাৰা জিকা সুখ দুখ মই সকলো সময়তে তেওঁলোকৰ লগত আছিলোঁ সেইকাৰণে চৰকাৰখনৰ লগত আমাৰ এটা ৱৰ্কিং ৰিলেশ্যন হ'ব আৰু এইবাৰহে আটাইতকৈ যিটো আমাৰ অসমৰ আটাইতকৈ সুৰক্ষাৰ প্ৰশ্ন সেইটোত আমি আগবাঢ়িব পাৰিম আৰু আজি যদি প্ৰধানমন্ত্ৰীৰ ভাষণটোতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কথাকেইষাৰে উল্লেখ কৰিছে সেইকাৰণে মই ভাবোঁ যে পশ্চিমবংগৰ বিজয় অসমৰ বিজয়টো যদি আমাৰ কাৰণে এটা কেক পশ্চিমবংগ আইচিং ইন দ্য কেক মানে উইদাউট ৱেষ্ট বেংগল আমি বহুত কাম কৰিব নোৱাৰোঁ আজি নুমলীগড় শোধনাগাৰে পাইপলাইন এডাল আনিব লাগে উৰিষ্যাৰ পৰা নুমলীগড়লৈকে বেংগলে পাৰ্মিশ্যন নিদিয়ে পেলাই থৈ দিছে এই গোটেই যদি আমি যিকোনো কাম কৰিব খোজোঁ পশ্চিমবংগৰ থ্ৰুদিয়েতো অসম আহিব যেনেকৈ মেঘালয়ক যদি অসমে সহায় নকৰে মেঘালয়তো কোনো কাম নহয় যেনেকৈ আমি মেঘালয়ৰ মুখত বহি আছোঁ আমাৰ মুখত পশ্চিমবংগ বহি আছে সেইকাৰণে পশ্চিমবংগৰ বিজয়ে অসমৰ বিজয়ৰ আনন্দটো দুগুণ কৰিছে হ'ব এটা প্ৰশ্ন শেহতীয়াকৈ সুধিম যে কৃষি খণ্ডত যিটো অত্যাধিক সাৰ ব্যৱহাৰ কৰে আৰু তাৰ পৰা যিখিনি অসুবিধা হৈছে আপুনি ভালদৰে জ্ঞাত সেই চিচনটোক লৈ বিগত 10টা বছৰত আপোনালোকে বহু কাম কৰিছে কিন্তু সফলতা দেখা পোৱা নাই এইবাৰ কি হ'ব মই এটাই কথা ক'ম বহুত থিমেটিকত মই আজিয়ে যোৱাটো উচিত নহ'ব কাৰণ মুখ্যমন্ত্ৰী এজন হওক শপত হওক বহুত ভিতৰলৈকে মই যাব খোজা নাই কিন্তু যদি আপুনি হয় মানে এটাই কথা মই কৈছোঁ কি যে চৰকাৰখনে এই 5 বছৰত কাম কৰাৰ বহুত ভাল সুযোগ পাব মোদী ডাঙৰীয়াই আমাক অসম্ভৱ সহায় কৰিব আৰু মই ভাবোঁ যে বানপানীৰ সমস্যা হওক গৰাখহনীয়া হওক কৃষি হওক জলসিঞ্চন হওক আমি এইবাৰ কাম কৰিব পাৰিম কিন্তু এটা আপোনালোকক নিশ্চিতভাৱে মই ক'ব লাগিব যে অসমৰ যিটো টপ'গ্ৰাফি সেই টপ'গ্ৰাফিটো অন্যৰ লগত সম্পূৰ্ণ বেলেগ আমাৰ এটা নিজস্ব প্ৰত্যাহ্বান থাকে আৰু সেই প্ৰত্যাহ্বানবোৰ সন্মুখীন হ'বলৈ অজস্ৰ টকাৰ প্ৰয়োজন সেইকাৰণে কিছুমান কাম মনত ইচ্ছা থাকিলেও কৰিব নোৱাৰি আৰু কিছুমান কাম কৰিব পাৰি গতিকে দেখা যাওক চৰকাৰখন আহক সকলোৱে আশীৰ্বাদ কৰক কামবোৰ ভাল হ'ব আৰু ভাল কাম কৰিব সকলোৱে বেংগলৰ আপোনালোকৰ যি 35টা সমষ্টিৰ কথা কৈছে উত্তৰ বংগৰ ক্ষেত্ৰত এই উত্তৰ বংগত কিন্তু প্ৰথমবাৰৰ কাৰণে উত্তৰ বংগ নহয় আমাক যিমান চাব দিছিলে মই মানে আপোনালোকে অশোক সিংহালক কেতিয়াবা সুধিব কলিকতাৰ ওচৰ পাজৰৰ চিটখিনি কাৰণ বেংগলৰ উত্তৰ বেংগলৰ ইলেকশ্যনটো ফাৰ্ষ্ট ফেজত আছে 23 তাৰিখে মই মিটিং কৰিছোঁ উত্তৰ বেংগলত কিন্তু আমাক যি বিশেষ কামৰ দায়িত্ব দিছিল সেইখিনি কলিকতা প্ৰেচিডেঞ্চিৰ দায়িত্ব দিছিল কিন্তু প্ৰথমবাৰৰ কাৰণে দেখা পোৱা গৈছে যে বিজেপি এফালে যেনেদৰে সফলতা লাভ কৰিছে সমান্তৰালকৈ এজনো লোক হতাহত নোহোৱাকৈ প্ৰথমবাৰৰ কাৰণে এটা পশ্চিমবংগ নিৰ্বাচন আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ ভাষণত কৈছে যে এইটো প্ৰথম ইলেকশ্যন য'ত বেংগলত পলিটিকেল ভায়লেঞ্চ হোৱা নাই 2019 চনত মই যেতিয়া প্ৰথম বেংগলত গৈছিলোঁ কিমান শিল মাৰিছিলে হিচাপ নাছিলে এইবাৰ পলিটিকেল ভায়লেঞ্চো নাছিলে আৰু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আবেদন কৰিছে যে কোনো ৰাজনৈতিক দলেই যাতে জয় আৰু পৰাজয়ৰ পুতক নুতুলে আৰু আজি এতিয়া গধূলি 9:30 হ'ল বেংগলত এতিয়ালৈকে কোনো ধৰণৰ ৰাজনৈতিক হিংসাৰ বাতৰি নাই
অৰ্থাৎ বিজেপিয়ে নিৰ্বাচনত দিয়া প্ৰথম প্ৰতিশ্ৰুতিটো যে ভয় আউট ভৰসা ইন, যে ভয় নোহোৱা হ'ব, ভৰসাৰ ৰাজনীতি আৰম্ভ হ'ব। আজি এক প্ৰকাৰ আমি প্ৰথম প্ৰতিশ্ৰুতিটো আমি পালন কৰিলোৱেই। মানে দিদিৰ অহংকাৰ ধূলিচাত কৰি দিলে এইবাৰ। হাৰি যোৱা মানুহক আৰু মই অহংকাৰ ধূলিচাত, মোৰ স্বভাৱ তেনেকুৱা নহয়। ইলেকশ্যন হৈ গ'ল, দিদিও দিদি, মোৰ লগতো ভাল আছিলে, মই প্ৰায়ে কথা পাতি থাকিছিলোঁ, গতিকে ৰাজনীতি বেলেগ, গতিকে হাৰিলে। এটা হৰা মানুহজনক আৰু অহংকাৰ হ'ল, ধূলিচাত হ'ল, বেয়া বেয়া কথাবোৰ কিয় কৈ থাকোঁ। গতিকে শপত কেতিয়া হ'ব? এই সিদ্ধান্ত আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই ল'ব। তেওঁ অবজাৰভাৰ পঠাব, ইয়াত দলৰ নেতা নিৰ্বাচন হ'ব, তেওঁ ৰাজ্যপালৰ ওচৰত যাব। ডেফিনেটলি যোৱাবাৰ ওঠৰ সময়ত কোভিড আছিল কাৰণে প্ৰধানমন্ত্ৰী আহিব পৰা নাছিল। এইবাৰ অসমৰ বিজেপিয়ে বিচাৰিব বা আমাৰ কাৰ্যকৰ্তাসকলে বিচাৰিব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহক। যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব লাগে, তাৰিখটো আমি ঠিক কৰিব নোৱাৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াইতো আমি কোৱা ডেটত নাহিব, তেওঁৰ ডেটত আহিব। সেইকাৰণে মই ভাবোঁ যে শপত গ্ৰহণৰ বিষয়ে আলাপ আলোচনা কৰাৰ কাৰণে আমাক আৰু 2-3 দিন লাগিব। ফলাফলৰ পূৰ্বে আমি দেখিবলৈ পাইছোঁ যে কংগ্ৰেছ দল অত্যন্ত অত্যুৎসাহী হৈছিলে, তেওঁলোকে হোটেলত খানা কংগ্ৰেছ দলে কলিকতাত এটা ৰেজৰ্ট বুক কৰিছিলে আৰু তেওঁলোকে ইয়াত চাৰ্টাৰ্ড এখনো অহা কথা আছিল। তেওঁলোকে ভাবিছিল যে তেওঁলোকে 50টা ছিট পাব। তাৰ পিছত তেওঁলোকে AGP বা BPFক লোভনীয় প্ৰস্তাৱ দিব, লাগিলে মুখ্যমন্ত্ৰীটোৱে এৰি দিব। আৰু বৰ্তমান কংগ্ৰেছৰ MLA কেইজন হায়দৰাবাদৰ বেংগলোৰত গৈ থাকিব আৰু ইয়াতে ৰাজনৈতিক আলাপ আলোচনা আৰম্ভ হ'ব। আপোনালোকে জানে আমাৰ আফ্ৰিদা বুলি সাংবাদিক এগৰাকী, তেওঁক BPFৰ লগত যোগাযোগ কৰাৰ দায়িত্ব দিছিল। AGPৰ লগতো কথা পাতিব পাৰি নেকি কথা পাতিছিলে আৰু এই কথাবিলাক BPFে মোক জনাই আছিলে। গতিকে তেওঁলোকৰ প্লেন আছিল যে আমি 45টা ছিট পাম বা 47টা পাম। আজি ৰাতিয়ে চাৰ্টাৰত তেওঁলোক বেংগলোৰলৈকে উৰা মাৰিব, যাতে কংগ্ৰেছ ৰাইজৰ দল জাতীয় পৰিষদ ঐক্যবদ্ধ হৈ থাকে। তাৰ পিছত তেওঁলোকে AGP আৰু BPFৰ লগত আলোচনা আৰম্ভ কৰিব আৰু তেওঁলোকে চৰকাৰ কৰিব। এটা তেওঁলোকৰ ডাঙৰ ব্লু প্ৰিণ্ট আছিলে। মই জানো অভিয়াছলি মিটিঙত যি আলোচনা হৈছিল, কংগ্ৰেছৰ মানুহে মোক কৈ দিছিলে। ৰেজৰ্টখনৰ নামটোও কালি মোক সুধিলে মই কৈ দিব পাৰিম, য'ত বেংগলোৰত তেওঁলোকে বুক কৰি থৈছিলে। আমি গোটেই নিৰ্বাচনটোত যদি চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাইছোঁ যে বিজেপি উন্নয়নৰ স্বাৰ্থত আপোনালোকে ৰাইজৰ ওচৰলৈ গৈছিলে, কিন্তু কংগ্ৰেছ দলে দেখিবলৈ পোৱা গৈছে যে অকল আপোনাক আক্ৰমণ কৰিছিলে, আপোনাৰ পত্নীক আক্ৰমণ কৰিছে, পৱন খেৰা আহি অযথা বিতৰ্কৰ সৃষ্টি কৰি গৈছে। মই ভাবোঁ যে অসমত আপোনালোকে যদি চায়, গৌৰৱ গগৈৰ পাকিস্তানী লিংকৰ কথাটো মই কোনো এটা ভাষণত কোৱা নাই। কাৰণ কি, আমাৰ অসমীয়া মানুহে পৰিয়াল, ল'ৰা ছোৱালী, পুতেক ঘৈণীয়েক এইটো ভাল নাপায়। মই এটা কৰিবলগীয়া হৈছে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ খাতিৰত, মই কামটো কৰিছোঁ, সাংবাদিক মেল কৰিছোঁ, সিদিনাখনৰ পৰা টপিকটো মোৰ মুখেদি মই ওলোৱা নাই। কাৰণ মই জানো যে এইটো যদি উলিয়াই থাকোঁ মোৰ লছ হ'ব, মোৰ লাভ নহ'ব। কংগ্ৰেছ দলক কোনোবাই বুদ্ধি দিলে যে হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰা ছোৱালী ঘৈণীয়েকক গালি পাৰি থাকিলে লাভ হ'ব। তেওঁলোকৰ স্মৃতি শক্তিও কম। 2009-10 চনত এনেকে মোক আৰু মোৰ ল'ৰা ছোৱালীক গালি পাৰি অখিল গগৈয়ে এনেকুৱা কাম এটাই কৰিছিল। সেইবাৰো কংগ্ৰেছে ৰেকৰ্ড সংখ্যক ছিট পাইছিল। তাৰমানে আজি মই ল'ৰা ছোৱালী ঘৈণীয়েক এই কামটো অসমৰ মানুহে ভাল নাপায়। সাংবাদিকসকলৰ কাৰণে এইটো নিউজ, হেডলাইনো পায়, টিভিটো ওলায়। আপোনালোকে সেইটো প্ৰশ্নই সুধি থাকে, তেতিয়া পলিটিচিয়ানজনে ভাবে আৰে এইটো ক্লিক কৰিছে। কিন্তু গাঁৱৰ মাইকী মানুহগৰাকী, মহিলাগৰাকী এইটো বেয়া পায়, কলেজৰ ল'ৰা ছোৱালীয়ে বেয়া পায় যে এওঁটো কি কৰিব লাগে, কি আঁচনি আনিব, ক'ত ৰাস্তা বনাব, ক'ত, সেইটো কওক। ল'ৰা ছোৱালী ঘৈণীয়েকৰ কথা আমি শুনিব আহিছোঁ নেকি? অসমীয়া মানুহে ইউজুৱেলি, মোৰ যিটো অভিজ্ঞতা, এইটো বেয়া পায়। সেইকাৰণে মোৰ ইলেকশ্যন মিটিঙত আপোনালোকে দেখিব মই গৌৰৱ গগৈৰ নামটোৱে লোৱা নাই কোনো এখন মিটিঙত। তেওঁৰ পৰিবাৰ ল'ৰা ছোৱালী কোৱা কথা বেলেগ। আজি মই কৈছোঁ ইনকুৱাৰী হ'ব, তদন্ত হ'ব, কাৰণ পাকিস্তানৰ লগত সম্পৰ্কটো আমি আওকাণ কৰিব নোৱাৰোঁ, সেইটো এটা বেলেগ বস্তু, মুখ্যমন্ত্ৰী এজনৰ দায়িত্ব।
কিন্তু ইলেকশ্যনৰ মঞ্চত এই কথাটো মই এবাৰো অনা নাই, কাৰণ মই জানো যে এইটো নচলে আৰু সেইটোৱে আমাৰ ভোট কমাব। সেইকাৰণে কিন্তু কংগ্ৰেছ দলে 2009 অখিল গগৈ এইটো পাই থৈছে, এইবাৰ কংগ্ৰেছেও পালে। কিয় এইটো অসমত নচলে, হয়তো বাকী কোনোবা ৰাজ্যত এইবোৰ চলে, অসমৰ মানুহবিলাকে ল'ৰা ছোৱালী ঘৈণীয়েক এইটো বৰ ভাল নাপায়। বিগত 10 বছৰ বিজেপিৰ যিটো অনিৰুদ্ধ যাত্ৰা, সেই অনিৰুদ্ধ যাত্ৰাক ইতিমধ্যে ৰাইজে সমাদৃত হৈছে আৰু সেয়া আজি ৰিজাল্ট আমি পালো। কিন্তু অনাগত 5 বছৰত আমি কি আশা কৰিম? অনাগত 5 বছৰ অনাগত 5 বছৰটো অসমৰ বাবে এক সোণালী অধ্যায়। কিয় যোৱা 10 বছৰত সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ সময়ত কিছুমান আমি প্লেনিং কৰিছোঁ যে ব্ৰহ্মপুত্ৰৰ কাষেদি আমি ডিব্ৰুগড়লৈকে ৰাস্তা বনাম, বিভিন্ন ধৰণৰ কথা আমি আলোচনা কৰিছিলোঁ। মোৰ মুখ্যমন্ত্ৰীৰ সময়ছোৱাত এই কথাবিলাক আমি গ্ৰাউণ্ডেড কৰিলোঁ, আধাৰশিলালোঁ। কিন্তু আপুনি যদি চাই অহা 5 বছৰ কি হ'ব, যদি খুব থোৰতে মই কওঁ, অহা 5 বছৰ ধুবুৰী ফুলবাৰী দলং উদ্বোধন হ'ব, শুৱালকুছি পলাশবাৰী দলং উদ্বোধন হ'ব, গুৱাহাটীৰ ৰিং ৰোডৰ কাম সম্পূৰ্ণ হ'ব, শিলচৰ গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইৱেৰ কাম সমাপ্ত হ'ব, শিলচৰত নতুন এয়াৰপৰ্টৰ কাম সমাপ্ত হ'ব, নুমলীগড় গহপুৰ টানেলৰ কাম সমাপ্ত হ'ব, ছেমি কণ্ডাক্টৰ উদ্যোগ আৰম্ভ হ'ব, ফাৰ্টিলাইজাৰ কাৰখানা আমাৰ নামৰূপত চলি আছে সি আৰম্ভ হ'ব, কাজিৰঙা দি এলিভেটেড কৰিডৰটো আৰম্ভ হ'ব, মানুহ গাড়ী যাব, যোৰহাট মাজুলীৰ মাজৰ দলঙেদি মানুহ যাত্ৰা আৰম্ভ কৰিব। তাৰমানে আজিৰ দিনটোতে মই আপোনালোকক যিমানখিনি কথা ক'লোঁ, ৰাতি আপুনি শুই থাকোঁতে এই কথাখিনি ভাবিব যে অকল এইখিনিয়ে হৈ গ'লে অসমখন কিমান পৰিৱৰ্তন হৈ যাব। নাৰেংগী কৰোৱাৰ দলংখন সম্পূৰ্ণ হ'ব। তাৰমানে যোৱা 10 বছৰৰ আমাৰ পৰিশ্ৰমৰ ফল এতিয়া মানুহে মাত্ৰ মুখত শুনিছে আৰু আধাৰশিলা দেখিছে। সম্পূৰ্ণ মাত্ৰ ভাস্কৰ বৰ্মাৰ সেতুখন দেখিলে, বাকীটো একো দেখা নাই। এতিয়া সম্পূৰ্ণ কামখিনি দেখিব আৰু নতুন কামটো আহিবই, কিন্তু একো যদি নতুন কাম নাহে, মাত্ৰ মই কোৱা কথাখিনিকে যদি বাস্তৱত পৰিণত হয়, কিমান অসমখন পৰিৱৰ্তন হ'ব আপোনালোকে চিন্তা কৰক। শিলচৰ গুৱাহাটীৰ ভিতৰত 5 ঘণ্টাত আহিব পাৰিব। দৌৰ মাৰোঁতে গোলাঘাটৰ পৰা আপুনি বিশ্বনাথ চাৰিআলি গৈ পাব, দৌৰ মাৰোঁতে যোৰহাটৰ পৰা মাজুলী গৈ পাব, দৌৰ মাৰোঁতে চিপাঝাৰ গৈ পাব। এই ধুবুৰী মানুহে দৌৰ মাৰোঁতে মেঘালয় তুৰা পাব। গতিকে তাকে আমি বহি আলোচনা কৰিছিলোঁ যে 10 বছৰৰ কামখিনি এতিয়া মানুহে দেখা পাব। কাৰণ ভাৰতত কাম কৰোঁতে কি 5 বছৰ ভাবিব, 5 বছৰ ফাইলৰ কাম কৰিব, ঠিকা ঠাকুলি দিব, শেষৰ 5 বছৰত খেতিটো আপুনি কাটিব। আমি তাকে চিন্তা কৰিছিলোঁ যে এতিয়া যদি এই মুহূৰ্তত কংগ্ৰেছৰ চৰকাৰ আহিলেহেঁতেন গোটেইবোৰতো খেলি মেলি হৈ গ'লহেঁতেন। সেইকাৰণে এই 5 বছৰত আমাৰ খেতিটো কটাৰ সময়। যি প্ৰথম পৰিকল্পনা হ'ল, তাৰপিছত আমি ৰোপণ কৰিলোঁ। এতিয়া মাঘ বিহুৰ সময়ত আমি শস্য নচপাওঁ জানো? এই 5 বছৰ হৈছে শস্য চপোৱাৰ সময়। মইতো মানুহে দেখা পাওক বুলি জোৰ জবস্তি চানমাৰী ফ্লাইঅভাৰখন কৰিলোঁ। নিয়মতে তাক আৰু 6 মাহ দৰকাৰ, কাৰণ ওপৰত কাম কৰিব আছে, তলত আছে। কিন্তু বা ভাস্কৰ বৰ্মাৰ সেতুখনৰে আচল নেগুৰটোতো লগাই নাই, 6 মাহ পিছতহে লাগিব। তাৰমানে কাম দেখুওৱাৰ সময় হ'ল এই 5 বছৰ, ফলাফল দেখুওৱাৰ। কিন্তু মানুহক কিবা এটা ইলেকশ্যনৰ আগত দেখুৱাব লাগে বুলি এইখিনি জোৰ জাৰ কৰিছোঁ। এতিয়া মাজুলীতে এখন দলং উদ্বোধন কৰিছোঁ, কিন্তু লখিমপুৰ গৈ লাগিব পৰা 2nd দলংখন হোৱা নাই। তাৰমানে এতিয়া মাত্ৰ যে মানুহে বিশ্বাস কৰক যে আমি কৰিছোঁ বুলি, এইটো হ'ল অলপ যে মানে ভাতটো বনোৱাৰ আগতে অলপ সিজিছে নে নাই চাওঁ। এই যোৱাখিনি আছিল সিজিছে নাই চোৱাৰ সময়, কিন্তু আচল ভাতটো এতিয়াহে আমি খাম। গতিকে এই 5 বছৰ যদি আমাৰ চৰকাৰখন নাহিলেহেঁতেন আমাৰ বহুত দুখ লাগিলেহেঁতেন, কাৰণ যোনে ফিতা কাটে নামটো তাৰহে হ'ব। গতিকে বাকীটো কোনে আধাৰশিলা কৰিছিল তাৰতো নাম নহয়। আধাৰশিলা কৰা ফলকখন একাষৰীয়াকৈ পৰি থাকে, উদ্বোধনৰ ফলকখনহে ডাঙৰ হয়। দিল্লীত অসম ভৱন নিৰ্মাণ নতুন হৈ আছে, সম্পূৰ্ণ হ'ব। কলিকতাত ইমান ডাঙৰ অসম ভৱন,
বম্বেত মাতি লৈছোঁ, সোণোৱাল ডাঙৰীয়াই দিছে, তাতে ডাঙৰ অসম ভৱন হ'ব, বেংগলোৰৰ অসম ভৱন ৰেডি হৈ আছে, ভিটা কাটিব লাগে, খালি হোৱাইট ৱাছিঙৰ কামটো বাকী আছে। ইমানবোৰ কাম কৰি থোৱা আছিলে, কিন্তু যোৱা সময়ৰ আগতে আমি দেখুৱাব পৰা অৱস্থাত নাছিলোঁ। কেইটামান চিজাৰিয়ান অপাৰেশ্যন কৰি মানুহক দেখুৱাইছিলোঁ, কিন্তু নৰ্মেল ডেলিভাৰীটো এতিয়াহে হ'ব। সেইকাৰণে এই 5 বছৰ হ'ব অসমৰ আটাইতকৈ স্বৰ্ণীল সময়। মানুহে পৰিৱৰ্তনটো দেখা পাব যে মোৰ ৰাজ্যখন দেখোন এনেকুৱা হৈ গ'ল। এইখিনি দেখোঁতেই মানুহে ইমান প্ৰশংসা কৰি আছে, আৰু মইতো কৈছোঁ যে এইখিনি নিত্য নাটিকাহে। আমি আমাৰ বেংগলত ডাঙৰ টীম এটা আছিলোঁ। অসমক অমিত শ্বাহ ডাঙৰীয়াই 35টা ছিট চাব দিছিলে, প্ৰায়কেইটা ছিটতে আমি সফলতা অৰ্জন কৰিছোঁ। অসমৰ টীম এটা আছিলে, সেই টীমটোক 35টা ছিট চাব দিছিলে, আৰু বিশেষ কাম কিছুমান দিছিলে। মোক কৈছিলে তই মিটিং কৰিবি, টীমটো এইখিনি কাম কৰিব। গতিকে গধূলি আমি বহোঁ, এইবিলাকে খুহুতীয়াকৈ আলোচনা কৰি থাকোঁ। তাকে সাংবাদিকসকলে আৰে ই গাদ্দাৰ বুলি কৈছে, লিষ্ট ওলাইছে, তাৰমানে এইটো ছিট হাৰিব। কিন্তু তেওঁলোকেও বুজি পোৱা নাই যে ইয়াৰ কলাকাৰজন বেলেগ, তেওঁ ফূৰ্তি লৈ আছে বুলি। 35টা ছিট গোটেইকেইটাৰ হৈছে নেকি? মই গোটেই লিষ্টখন চেক কৰা নাই, কিন্তু প্ৰায়খিনিয়ে আমি জিকিছোঁ বুলি অশোক সিংঘালে মোক কৈছে। লিষ্টখনৰ ছিটৰ নাম গোটেইখিনি অশোক সিংঘালৰ লগতে আছে। ইয়াত চেঞ্চুৰী, তাত একদম ডাবল চেঞ্চুৰী। মই এইটো একচুৱেলি মই নাজানো মা কামাখ্যাই মোৰ মুখেদি কেনেকৈ উলিয়াই দিলে। বেংগলত মই প্ৰথম মিটিংখনতে কৈছিলোঁ যে আছামে চেঞ্চুৰী হবে, বাংলাই ডাবল চেঞ্চুৰী হ'ব, এনেই কৈছিলোঁ ফূৰ্তিতে। হৈ গ'ল আৰু কি